নমস্কাৰ বন্ধু মই গফৰ লৈছো পুনৰ এটা নতুন মোটিভেশ্যনেল ভিডিঅ' এটা আজি সাবজেক্টটো অলপ ডিফাৰেণ্ট সাবজেক্ট হয় ডিফাৰেণ্ট টপিক তো এইটো এটা বেষ্ট কোৱালিটি বেষ্ট হেবিট বেষ্ট স্কিল অৰ্থাৎ টাইম মেনেজমেণ্ট যিদিনাখন আপুনি মেনেজ কৰিবলৈ শিকি গ'ল সেইদিনাখন আপোনাৰ কাম ৱৰ্ক মেনেজমেণ্ট ঠিকে থাকে হৈ যায় ঠিক আছে যদি আপোনাৰ টাইম মেনেজমেণ্ট ঠিক নহয় তেতিয়াহ'লে ৱৰ্ক মেনেজমেণ্ট ঠিক ঠাক নহয় আমি আটাইতকৈ বেছি মানসিক অশান্তিত কেতিয়া ভোগোঁ যেতিয়া আমি কামখিনি ঠিকে থাকে হৈ নাযায় কামত যেতিয়া শৃংখলা নাথাকে সময়ৰ কাম যেতিয়া সময়ত নহয় কামবিলাক যেতিয়া পেণ্ডিং হৈ যায় এইটো কেতিয়া হয় সেইটো তেতিয়া হয় যেতিয়া আমি টাইম মেনেজমেণ্ট নাজানো এইটো বেষ্ট কোৱালিটি হয় ইয়াক আমি অভ্যাসত আনিব লাগিব আমি ইয়াক কৰিবলৈ চেষ্টা কৰিব লাগিব প্ৰথমটো টেকনিক কৈছোঁ মই ৱাৰেন বাফেটৰ টেকনিক ইয়াক কয় MCD ফৰ্মুলা এম ফৰ হৈছে মাষ্ট ডু মই সেই কামটো যিটো কাম একদম অতি প্ৰয়োজন কৰিবই লাগিব সেই কামটো মই কৰিমেই মাষ্ট ডু নকৰিলে নহ'ব চি ফৰ হৈছে কেন ডু যিটো কাম মই বহুত প্ৰয়োজন নহয় যে একদম নকৰিলে নহ'বই কৰিব লাগিব মই পিছৰ পৰাই কৰিলেও হ'ব দিনটোৰ ভাগত পিছত কৰিলেও হ'ব ঠিক আছে এইটো হৈছে কেন ডু ডন ডু ডি ফৰ হৈছে ডন ডু এইটো মোৰ ইমান দৰকাৰ নাই ইমান ফ'কাছ নকৰোঁ ইমান টাইম নিদিওঁ ঠিক আছে বকবাছ কাম ফাল্টু কাম ঠিক আছে এই কামটো মই বেলেগৰ সৈতে কৰি ল'ম পিছত কৰিলেও হ'ব ইয়াক কয় মাষ্ট ডু কেন ডু ডন ডু কামক আপুনি ছিকুৱেঞ্চত সজাই ল'ব ঠিক আছে আপুনি প্ৰায়ৰিটি বেচিছত আপুনি নিজেই গম পাব এই কামটো মোৰ বহুত দৰকাৰী আছে সেইটো মাষ্ট ডু মানে মই কৰিমেই একদম বহুত প্ৰায়ৰিটি আৰু বাকী যিটো আছে বাকী কামটো হৈছে বোলে খুব ইমান প্ৰায়ৰিটি নহয় কিন্তু নকৰিলেও নহ'ব কৰিব লাগিব পিছৰ পৰা কৰিব লাগিব আৰু হৈছে যে একদম লেছ প্ৰায়ৰিটি নাই ঠিক আছে দৰকাৰেই নাই ইমান মাথাই মাৰিব নালাগে সেইটো নহ'লেও চলি যাব বা বেলেগৰ সৈতে মই কৰাই ল'ম এক নম্বৰ টেকনিক দুই নম্বৰ টেকনিকটো কৈছোঁ বায়'লজিকেল প্ৰাইম টাইম তাৰমানে আমি দিনটোৰ ভাগত আটাইতকৈ বেছি এনাৰ্জেটিক কেতিয়া হৈ থাকোঁ আটাইতকৈ বেছি আমাৰ মাইণ্ডটো ফ্ৰেছ হৈ থাকে মাথাটোৱে ভালকৈ কাম কৰে ফ'কাছ লেভেলটো আমাৰ আটাইতকৈ বেছি হৈ থাকে কোনখিনি সময়ত আমাৰ উৰ্জা আটাইতকৈ বেছি হয় সেইটো হৈছে আমাৰ পুৱাৰ ভাগত তো সেইখিনি সময়ত দিনটোৰ ভাগত কৰিবলগীয়া কামখিনিৰ ভিতৰত আটাইতকৈ কঠিন জটিল কমপ্লিকেটেড কোনটো কাম হয় সেই কামটো মই প্ৰথম কৰিম তেতিয়া কৰিম মানে আৰম্ভণি পুৱাৰ ভাগত কৰিম ঠিক আছে বাকী সৰু সৰু কামবিলাক মই পাছত কৰিম যদি মই প্ৰথমতে সৰু সৰু কামবোৰ কৰি গোটেই সময়খিনি পাৰ হৈ যায় এনাৰ্জি শেষ হৈ যায় তেতিয়াহ'লে সেই জটিল কঠিন কামটো পিছলৈ থাকি যায় সেই কামটোৰ পিছত কৰিবলৈ মন নাযায় ইচ্ছা নাযায় আমি একদম অৱশ হৈ পৰোঁ ঠিক আছে তো এইটো কোৱা হয় বায়'লজিকেল প্ৰাইম টাইম টেকনিক 3 নম্বৰ টেকনিক হৈছে পমডোৰ টেকনিক তাৰমানে কি আমি কণ্টিনিউ কামত লাগি নাথাকোঁ আমি কাম কৰিম 5 মিনিট ৰেষ্ট 25 মিনিট কাম কৰিম 5 মিনিট ৰেষ্ট 25 মিনিট কাম কৰিম 5 মিনিট ৰেষ্ট ঠিক আছে প্ৰতি 25 মিনিটত 5 মিনিট ৰেষ্ট ল'ম উঠিম মেলিম ইফালে চাম অলপ উশাহ ল'ম দীঘলকৈ পানী খাম ইটো কৰিম তো এই ধৰণে আপুনি গোটেই দিনটোত কামখিনি কৰি শেষ কৰিব পাৰে আপুনি কেতিয়াও কামটোত ভাগৰি নপৰে তেতিয়া ঠিক আছে তাৰপিছত 3 নম্বৰটো হৈছে ডে থিমিং ঠিক আছে মই এটা MCD ফৰ্মুলা ক'লোঁ তাৰপিছত ক'লোঁ বায়'লজিকেল প্ৰাইম টাইম পমডোৰ টেকনিক ক'লোঁ এতিয়া লাষ্ট টেকনিকটো হৈছে ডে থিম কৰি লোৱা তাৰমানে কি মই মানডে দিনাখন যদি মই অংক কৰোঁ তো এভৰি মানডে মই অংকই কৰিম সেইদিনাখন বেলেগ ছাবজেক্ট নপঢ়োঁ টিউজডে যদি মই ছ'চিয়েল ছায়েন্স পঢ়িছোঁ তেতিয়াহ'লে এভৰি উইক প্ৰত্যেক সপ্তাহৰ টিউজডে দিনাখন মই ছ'চিয়েল ছায়েন্সেই পঢ়িম ৱেডনেছ দিনাখন মই হিন্দীয়ে পঢ়িম এভৰি ৱেডনেছডে মই হিন্দী হ'ব সেইদিনাখন বেলেগ ছাবজেক্ট নহয় যদি আপুনি বিজনেছমেন হয় তেতিয়াহ'লে মানডে দিনাখন যদি ভাবিছোঁ বোলে মই কেৱল চেলছৰ ওপৰত মাথা মাৰিম অকল চেলছ তো এভৰি মানডে আপুনি চেলছৰ ওপৰতেই কৰক টিউজডে দিনাখন মই অকল একাউণ্ট চাম বেলেগ সেইদিনাখন চেলছৰ কথা নাই ট্ৰেইনিঙৰ কথা নাই ঠিক আছে মিটিঙৰ কথা নাই কোন মাৰ্কেটিঙৰ কথা নাই অকল চেলছৰ ওপৰত মই কাম কৰিম ৱেডনেছ দিনাখন মই চাইছোঁ বোলে নাই অকল সেইদিনাখন আজি মোৰ কেৱল মাৰ্কেটিঙৰ ওপৰত নতুন টেকনিক ষ্ট্ৰেটেজিৰ ওপৰত মোৰ কাম হ'ব সেইদিনাখন বেলেগ কাম নহয় তো এভৰি উইক আৰু এভৰি ডে মানডে দিনাখন মানে যিবাৰে যিটো কাম ঠিক কৰি ল'লে সেইবাৰে সেই কামটোৱেই কৰিব বেলেগ কাম যাতে কোনো পধ্যই নহয় কোনো কাৰণত নহয় ইয়াক কোৱা হয় ডে থিমিং 4টা টেকনিক ক'লোঁ এটা হৈছে ৱাৰেন বাফেট ফৰ্মুলা অৰ্থাৎ MCD ফৰ্মুলা 2 হৈছে পমডোৰ টেকনিক 3 হৈছে বায়'লজিকেল প্ৰাইম টাইম আৰু 4 নম্বৰ হৈছে ডে থিমিং আশা কৰিছোঁ ভিডিঅ'টো যদি ইউজফুল যেন লাগিছে তেতিয়াহ'লে ভিডিঅ' লাইক কমেণ্ট কৰি অকণ ছাবস্ক্ৰাইব কৰি আগলৈ শ্বেয়াৰ কৰি দিব ঠিক আছে লগ পাম পুনৰ নতুন ভিডিঅ' থেংক ইউ গুড নাইট